হেল্ল' গাইছ ৰকি ভাই আজি আপুনি মানে খেলখন যে হ'ব কেনেকুৱা ধৰণৰ হ'ব কওকচোন অলপ এইটো আপোনাৰ এইটো হুক স্প্ৰিং বুলি কোৱা হয় আপোনাৰ হুক স্প্ৰিং খেলৰ কণ্ট্ৰল চালোঁ এতিয়া বৰ্তমান মানে বহুত ৰ'দৰ কাৰণে ৰ'দটো পৰিছে বাৰু কিন্তু এতিয়া আপোনাৰ মই খেলখন বুজাই দি আছোঁ সেইখন এবাৰ চলাই আছোঁ চালে এই চিষ্টেমত চলি থাকিব লাগিব যোন মানে ৰখি যাবগৈ সি আউট হ'ব গম পালে বেছি পলম নকৰি খেলখন চলাই দিয়ক আহক আপুনি চাবহি বহুত ইণ্টাৰেষ্টিং খেল হয় আৰু বল নহ'লে আমি খেলখন ষ্টাৰ্ট কৰি দিওঁ আমাৰ এতিয়া বৰ্তমান খেল যিখন চলি গ'ল খেলখনৰ উইনাৰলৈ পাই গৈছোঁ আমি ৰকিবা আমাক কৈ দিয়ক খেলখন আমাৰ এই ছোৱালীজনী ৰৈ গৈছিলেগৈ বাকীখিনি আপোনাৰ আউট হৈছে এতিয়া আমি আহক আমাৰ গিফ্ট টেবুললৈকে আমি গিফ্ট কৰি দিওঁ আমাৰ খেলখনত উইনাৰ হৈছিলে তাৰ বাবে আমি হাতলিটা স্প্ৰাইট বটল এটা দিছোঁ খেলখন খেলি কেনেকুৱা লাগিছে আপোনালোকক এইপিনে চাই আকৌ দিয়ে